हेलो फ्रेंड्स की खबर आशा करूँ सकलोरे ভাল ৰিজুমণি বৰুৱা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি মই বিশেষ জেগা এটাত উপস্থিত আছো আৰু এখেতলোকে মোক নিমন্ত্ৰণ কৰিলে আৰু নিমন্ত্ৰণ কৰাৰ কাৰণে আহিলো আৰু কি উদ্দেশ্যে আহিছো মই আপোনালোকক অকমান জনাই দিও তেওঁলোকে খুব ধুনীয়া এটা পদক্ষেপ হাতত লৈছে কি বুলি কম খুব ভাল লাগিছে মহিলাসকল আগবাঢ়ি আহিছে আৰু সেইবাবে আৰু মোকো নিমন্ত্ৰণ কৰি মাতি আনিলে যে তাৰপিছত এতিয়া এয়া এখন বেনাৰ ৰেডি কৰিছে ভিডিঅ'টো উল্টা আহিছে খোজ দা ষ্টেপ নতুনত্ব দিশে আৰু গ্ৰীষ্মকালীন শিবিৰ এওঁলোকে আয়োজন কৰিছে শিশুসকলক কিছু শিকাবৰ বাবে আৰু তেওঁলোকে গোটেইখিনি মহিলা সেইকাৰণে ভাল লাগিছে আৰু এওঁলোকৰ কিছু কথা আপোনালোকৰ লগত আলোচনা কৰিম আৰু কিছু কথা পাতিম আপোনালোকে চাওকচোন যিসকলে এই ভিডিঅ'টো চাইছে আৰু ৰঙাপাৰাবাসী যিসকলে চাই আছে তেখেতসকললৈ অনুৰোধ যাতে তেওঁলোকে এখেতলোকৰ লগত সহযোগ কৰি তেওঁলোকৰ ল'ৰা ছোৱালীসমূহ আগুৱাই লৈ আহে এয়া দুএষাৰ ক'ব আপোনালোকে শুনি লওকচোন নমস্কাৰ মই অনিতা মেধি আজি আমি আপোনালোকক এটি সুখবৰ দিব ওলাইছোঁ আমি খোজ নামৰ এটি নতুন স্বেচ্ছাসেৱী সংগঠন আমি আমাৰ পৰা 15 জুলাইৰ পৰা 21 জুলাইলৈ 8 বছৰৰ পৰা 15 বছৰ শিশুসকলৰ বাবে এটি 7দিনীয়া গ্ৰীষ্মকালীন শিবিৰ আয়োজন কৰিব ওলাইছোঁ শিবিৰটোত আমি যোগ আৰু ধ্যান স্পকেন ইংলিছ ব্যক্তিত্ব বিকাশ হাতৰ আখৰৰ কৌশল অনুপ্ৰেৰণামূলক কাৰ্যকলাপ আদি আমি শিকাবৰ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে সকলোৱে সহযোগ কৰিব নমস্কাৰ ধন্যবাদ এতিয়া আমি আপোনালোকক আমাৰ খোজৰ পৰিচালিকা মণ্ডলীৰ লগত পৰিচয় কৰাই দিব ওলাইছোঁ প্ৰথমতে আমাৰ সকলোৰে পৰিচিত দীপালী গোহাঁই বাইদেউ নমস্কাৰ আপোনালোকক আমাৰ খোজ যিটো আমি গ্ৰীষ্মকালীন শিবিৰটো আয়োজন কৰিছোঁ তালৈ ৱেলকাম জনাইছোঁ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকে আমাক সহায় সহযোগ কৰিব বুলি আমাৰ আশা থাকিল ধন্যবাদ এয়া আমাৰ দ্বিতীয়গৰাকী পৰিচালিকা নমস্কাৰ মোৰ নাম প্ৰীতি দত্ত সকলোৱে আহক ৰঙাপাৰা গোটেইখিনি পেৰেণ্টছে আমি বিচাৰিছোঁ আমাৰ খোজ যিটো আমি ছামাৰ কেম্প আনিছোঁ তাত গোটেইখিনি ল'ৰা ছোৱালীয়ে যাতে অকণমান এক্টিভনেছ হয় মোবাইলটো এৰি অকণমান কিবা এটা শিকিব পাৰে আমি বিচাৰিছোঁ অকণমান শিকক পেৰেণ্টছখিনিয়ে আমাক যাতে সহযোগিতা আগবঢ়ায় ধন্যবাদ এয়া আমাৰ দ্বিতীয়গৰাকী বাইদেউ নমস্কাৰ মোৰ নাম গৌৰী মণ্ডল দত্ত মই আপোনালোকক এইটোৱেই ক'ম যে ৰঙাপাৰাত এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি এইটো আনিছোঁ আপোনালোকে সকলোৱে সহযোগ কৰক সন্মতি দিয়ক ধুনীয়াকৈ যাতে আমি এইটো ধুনীয়াকৈ পালন কৰিব আপোনালোকৰ সহযোগিতাই আমাৰ সাফল্য হ'ব ধন্যবাদ 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 সকলোলৈকে আৰু আপোনালোক সকলোৱে ভিডিঅ'টো চাই গম পাইছে কিহৰ কাৰণে আৰু দেখিছে এখন খুব ধুনীয়াকৈ বেনাৰ ৰেডি কৰা হৈছে আৰু আপোনালোক সকলো মহিলা ঘৰুৱা ল'ৰা ছোৱালীখিনি শিকাবৰ কাৰণে আপোনালোক সকলোৱে আগবাঢ়ি আহক আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই সকলোৰে ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদিহে মোৰ চেনেলত নতুনকৈ চাই আছে তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই